হাই গাইছ, মাছৰ মাথা লৈ লৈছোঁ 4টা চাটনি কৰিবৰ কাৰণে। এতিয়া ধুই আছোঁ, বাকলিবিলাক গুচাই আছোঁ ধুনীয়া কৰি। এতিয়া গুচা হৈ গ'ল। হালধিৰ গুড়ি দি নিমখ দি ধুনীয়া কৰি লৰাই দি দিলোঁ, যাতে নিমখ আৰু হালধিখিনি ধুনীয়া কৰি লাগি যায়। আনফালে তাৱা বহাই দিছোঁ। মাছ পিচ কৰি মাছৰ মাথাখিনিও ফ্ৰাই কৰি ল'ম এতিয়া। মাছৰ মাথা ফ্ৰাই হৈ গ'ল। এতিয়া পিচ কৰি ধুনীয়া কৰি পিচ কৰি ল'ম। লৈ এতিয়া গিলাচত ধুনীয়া কৰি পিচ কৰি অকণমান খুন্দি ল'ম, যাতে ডাঠ টাইপত থাকে, অভাৰ মিহি নকৰোঁ। খুন্দি আছোঁ এতিয়া। আনফালে পিঁয়াজ, আদা, নহৰু, পকা জলকীয়াও লৈ লৈছোঁ। এইফালে তেল দি এতিয়া এইখিনিও ভাজি লৈ ল'লোঁ, নিমখো দি দিলোঁ। দি এতিয়া হৈ গ'ল। এতিয়া অকণমান গিলাচত খুন্দি ল'লোঁ, আবাৰ মিহি নকৰোঁ অকণমান। এইখিনি হৈ গ'ল। এতিয়া মাছৰ মাথাখিনিও মিক্স কৰি দি এতিয়া লৰাই দি দিলোঁ। ফাইনেলি হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।